আমাৰ চাটগুৰি প্ৰস্তুত খাব পৰা হৈ গ'ল ফাইনেল ৰিজাল্ট বহুতখিনি হৈ গ'ল দেই 1 কেজিৰ পৰা যথেষ্টখিনি হৈছে মই চাগে বহুতখিনি খাব পাৰিম এয়া হৈ গ'ল ব্লেক সল্ট তাৰপিছত এয়া হৈ গ'ল আমাৰ বাৰীৰে নেমু নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছোঁ ভালে আছে আপোনালোক আজি এটা কাম কৰিম বুলি ভাবিছোঁ কামটো মানে হৈ গ'ল মই চাটো খাই ভাল পাওঁ চাটগুৰি খাই ভাল পাওঁ আগতে আপোনাৰ বহুদিন মই তিনিচুকীয়াত প্ৰায় 7 বছৰ দিন আছিলোঁ যেতিয়াই তিনিচুকীয়াত যাওঁ তিনিচুকীয়া টাউনত আপোনাৰ দেখে আৰু কিমান চাটু দোকানী থাকে মানে চাটুগুৰি লৈ লৈ নেমু টেঙা চেপি তাত ধুনীয়াকৈ খাওঁ সেইটো মানে মিছ কৰি আছোঁ মানে এতিয়া তেনেকৈ ইমান সহজলভ্য নহয় মানে আমাৰ চাটুগুৰিটো খাবলৈ মন যায় বহুত হেল্ডি গৰমত এতিয়া কিমান হেল্ডি মানুহে জানে ৰাতিপুৱা খাই দিলে পেটটো টাউন ঠাণ্ডা লাগি থাকে কি ধুনীয়া লাগে আজি এটা কাম কৰিলোঁ যিহেতু চাটুগুৰি আমাৰ ইয়াত ইমান এভেইলেবল নহয় মানে ক'ত পায় মই ভালকৈ সঁচা কথা ক'ব গ'লে নাজানো যদি পায়ো হ'ব পাৰে কিন্তু আমাৰ এই গোলাঘাটৰ ফালে আপোনাৰ বস্তুটো ইমান পোৱা নাযায় তিনিচুকীয়া যথেষ্ট তিনিচুকীয়াত আপুনি গ'লেই হ'ব আৰু গোটেই টাউনখনতে পায় মানে আৰু টাউনৰ বাদেও আপুনি সৰু সৰু জেগাটো পোৱা যায় চাটুগুৰিটো উপলব্ধ গতিকে আজি এটা কাম কৰিলোঁ অলপ চালোঁ ইউটিউবত আৰু লগতে লগৰ বন্ধু এজনৰ পৰামৰ্শ মতে সিও মানে কনজিউম কৰি থাকে ইঞ্জিন কৰি থাকে অলপ সিও মানে খাই থাকে গতিকে আমি ভাবিলোঁ কি যিটো ভজা চানাটো যে মানে যিটো ৰ'ষ্টেড চানা যিটো মানে বুটৰ ভজাটো সেইটো কিনিবলৈ পায় গতিকে আজি 1 কেজি পেকেট এটা কিনি আনিলোঁ তো প্ৰচেষ্টা কৰোঁ ব'লক চাওঁ থেংক ইউ চাই থাকিব এইটো 1 কেজি পেকেট গেলামাল দোকানৰ পৰা কিনি আনিছোঁ 130 টকাত ইয়াৰ যিটো ক'লা ক'লা বাকলি আছে বাকলিবোৰ এৰুৱাই দিছোঁ যিহেতু বাকলিবোৰ থাকিলে মানে খাবলৈ বেয়া হ'ব পাৰে আৰু দেখিবলৈও পাউডাৰটো ঠিক নহ'ব সেইকাৰণে ধুনীয়াকৈ হাতেৰে মোহাৰি মোহাৰি মোৰ আই মাতৃ তাত ধুনীয়াকৈ এইটো কৰি দিছে কামটো ফাইনেল ৰিজাল্ট বহুতখিনি হৈ গ'ল দেই 1 কেজিৰ পৰা যথেষ্টখিনি হৈছে মই চাগে বহুতখিনি খাব পাৰিম এতিয়া এয়াৰটেক কণ্টেইনাৰ এটাত ভৰাই থৈ দিলে হ'ব তাৰ আগতে এগিলাচ খাই লওঁ ধুনীয়াকৈ নিমখ অলপ চেপি বা নিমখ অলপ দি এয়া হৈ গ'ল ব্লেক সল্ট তাৰপিছত এয়া হৈ গ'ল আমাৰ বাৰীৰে নেমু আমাৰ চাটুগুৰি প্ৰস্তুত খাব পৰা হৈ গ'ল এনজয় ধুনীয়া হৈছে খাব গৰমত ৰাতিপুৱা এগিলাচ খাই পথাৰত যদি কোনোবা যায় এগিলাচ খাই যাব ইয়াৰ এনাৰ্জি আপুনি গম পাই যাব কিমান ইয়াৰ শক্তি দিব নহয় আপুনি মই কৈছোঁ বুলি নহয় আপুনি এবাৰ নিজে খায় আৰু তাৰপিছত আপুনি অভিজ্ঞতা লৈ চাওক নিজে অনুভৱ কৰক মানে এনজয়